একো আহিলে চবে খাওঁ ইয়াত আহি পিনে মোৰ এটা বস্তু ভাল লাগিছে তো গাইজ মই আৰু মোৰ ফ্ৰেণ্ডটো গৈ আছোঁ আমাৰ কৈঠালকুছি আৰু আমি যেতিয়া সভাত এণ্ট্ৰি কৰোঁ তেতিয়া সভাত এনেকুৱা অ'পেন থিয়েটাৰ এটা হৈ আছিল যোনটো আমাৰ চাবলৈ একদম মন নাছিল কিন্তু আমি এনেই ঘূৰি আছিলোঁ আৰু এনেই ঘূৰি আছিলোঁ মানুহ চাই আছিলোঁ আৰু থিয়েটাৰ চাবলৈ ইমান মানুহ বাপৰে বাপ ভৰ্তি হৈছে একদম হেল্ল' গাইজ মই এতিয়া আছোঁ আপোনাৰ কৈঠালকুছি তো ইয়াত একচুৱেলি মই আহিছোঁ এজন ককাৰ বাৰ্থডে ককাজনৰ বাৰ্থডে হৈছে আপোনাৰ 95 ইয়াৰ্ছ হৈছে আজি তো সেইটোৰ কাৰণে মই আজি আহিছোঁ ককাজনক মোৰ মা দেউতাহঁতে বহুত চাব খুজি আছে ককাজন কেনেকুৱা হেল্থ হৈ আছে তো ককাজন আহি আছে আপোনাৰ মই জাষ্ট অলপ দেখাই আছোঁ ককাজনক এইটো চাওক এতিয়াও নিজৰ নাতিক এনেকৈ লৈ পিনে ঘূৰি থাকে আৰু চাব পাৰে এই চাওক আৰু এইটো হৈছে আইতা এইটো আইতা বয়স হৈছে কিমান 84 আৰু ককা হৈছে 95 আজি হ'ব যোৱা হৈছে ককা এইটো ককাজন চাওক কি হেল্ডি হৈ আছে এতিয়াও টকন লৈ পিনে খোজকাঢ়ি থাকে এনেকৈ আৰু ইয়াত আহি পিনে মোৰ এটা বস্তু ভাল লাগিছে গৰু আৰু ছাগলী আপুনি এনেকৈ সেই থৈ দিয়ে ওপৰত থৈ দিয়ে যোনটো মানে বহুত কম দেখাই নাই তেনেকুৱা বস্তু তো এইটো চাই মোৰ বহুত ভাল লাগিছে তো এতিয়া মই ককাৰ লগত বহুত কিবা কথা পাতিম আপোনালোকে চাই থাকিব মোৰ লগত একো আহিলে চবে খাওঁ চবতছে বেছি কি খাই ভাল পায় বেছি ভাল এনেই সুধছোঁ দে কওকচোন এনেই মিঠাই বস্তু মানে আঞ্জাৰ আদা দালি মাছ মাংস অল টুগেদাৰ মই আকৌ ক'বাতো সেনেকৈ তো ককাই অলপ চলপ ইংলিছো জানে ককা আগতে আপুনি কি খাইছিল ইমান যে ফ্ৰেছ হৈ আছে এতিয়ালৈ মই মাছ মাংস গোটাই মাছ মাংস আজিও খাই আছে মিছা কথা কওঁ নহয় আজিও খাই মাছ মাংস চ' ককাৰ 95 years হ'ল আজি বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে হ'লে বাবা হ'লে আৰু এইটো হৈছে আইতা ঠিক আছে আইতা আপোনাৰ কিমান 86 বছৰ হ'ল আইতাৰ চ' আইতা আপুনি এতিয়া কি খাই ভাল পায় বেছি হা চব খাই চবতছে বেছি কি খাই ভাল পায় গাখীৰে ভাল পাওঁ দৈ আৰু আইতা এনেকৈ কমিটিৰ মানুহে গাড়ী লৈ আহিছিল সিহঁতৰ কাৰণে যোনটো ককাৰ কাৰণে স্পেচিয়েলি এটা প্ৰগ্ৰেম কৰিছে এয়া তালুকদাৰ দেৱৰ ধৰ্মপত্নী প্ৰভাৱতী তালুকদাৰ আমি আদৰণি যাচিব বিচাৰিছো তো এনেকৈ বহুত বিখ্যাত সুভাষ নাথৰ নাগাৰা নাম ষ্টাৰ্ট হৈ গ'ল
আৰু এনেকৈ বহুত সুভাষ নাথৰ নাম চাবৰ কাৰণে মানুহ ভৰ্তি হৈ গ'ল। ৰাতি নাম চাই কিনে আমাৰ ৰাতিপুৱা হ'ল আৰু ঘৰমুৱা হ'বলৈ টাইম হৈ গ'ল। যাওঁ কোনটোৱে আহি থাকবা আনকে মই সুবিধা পালি আহিবা শনিবাৰে ককা যাওঁ ইয়াকো বুজিলো হিচাপে তাহোনো ক'ত আছে আহি